নমস্কাৰ বন্ধুসকল, আজি ফাৰ্ষ্ট ব্লগ মোৰ আৰু আজি আমি পিকনিক খাবলৈ যাম হৌৱাত। আজি একদম 4টা বজাতে উঠিছোঁ। এতিয়া কালি ৰাতিৰে ৰন্ধা কিছুমান খাদ্য আছে, খাই দেই আমি পিকনিক যাওঁ। বন্ধুসকল, কালি ৰাতিৰে ঠাণ্ডা ভাতটো গৰম কৰি লৈছোঁ আৰু চব্জি কুকাৰতে ৰান্ধিছিলোঁ। সোনকালে খাব লাগে, সেইকাৰণে উপায় নাই আৰু কি কৰিম। মই প্ৰথম ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। আমাৰ দাউলা ভাই আগতে বনাইছিল, তো মই ভাবিলোঁ যে মই অলপ চলপ ব্লগ মানে নিজৰ স্মৃতিবিলাক ৰাখোঁ। যাৰ কাৰণে আজিৰ পৰা আৰম্ভ হ'লোঁ পিকনিকৰ পৰা। আৰু এইটো মোৰ প্ৰথম ব্লগ হয়, লগতে হৌৱাত প্ৰথমবাৰ পিকনিকত গৈ আছোঁ। মোৰ ভাত খোৱা হ'ল। এতিয়া মোৰ বন্ধু চাকিলক লগ ধৰি আমি একেলগে ওলাম। গতিকে ভিডিঅ'টাৰ শেষলৈকে আপোনালোকে চাই থাকব কি কৰোঁ আজি আমাৰ পিকনিক ব্লগ। বন্ধুসকল, এতিয়ালৈকে আমি ৰখি আছোঁ। এতিয়ালৈকে ৰখি আছে। পুৱাই হাগা বাধা কৰিব নাই, বিৰাট পাতি আছে। আমাৰ এতিয়া দিনে হৈ গ'ল, এতিয়া চাৰিওফালে পোহৰে পোহৰ হ'ল, কিন্তু এতিয়ালৈকে আমাৰ কোনো আহি পোৱা নাই। আমি 3-4জন আহিছোঁ। আমাৰ ট্ৰেভেলাৰ গাড়ী তাতে দেখি আছে, ট্ৰেভেলাৰ গাড়ী আহি আছে। আমাৰ কিছুমান পিকনিকৰ বস্তুবিলাক, এইবিলাক বেগবিলাক তাতে জ্বলাই দিছোঁ। গতিকে এতিয়ালৈকে আমাৰ হোৱা নাই। আহি আছে মানুহবিলাক, সকলোৱে একলগ হৈ কিনা তাৰপিছত যাম। আৰু আমাৰ এই চাকিল বান্ধা খালি বেয়া কথা, চুকুদা হৈ পাইছে, আমাৰ বিধান আহি পাইছে, ইন্দ্ৰজিৎ আহি পাইছে। গতিকে সকলোৱে আহি আছে, আমি এতিয়া ওলাম। ইন্দ্ৰৰ মুখখন অলপ ভাল কৰি চাহ দৃশ্য এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ লগত ৰেডি হৈ যাব। তো বন্ধুসকল, আমি মানুহৰ কাৰণে ৰখি আছোঁ, আমাৰ কেইজনমান বন্ধুৰ কাৰণে। আমাৰ আৰু 2-4জন আহি আছে। আমাৰ জ্যোতি দা আহিছে, মিতুল দা আহিছে, আমাৰ চাকিল বাবা আছে, চশমা পিন্ধি ডন। ই এখন বেয়া কথা ক'ব। বন্ধুসকল, আমি বৰ্তমান যাই আছোঁ হৌৱাত। আমাৰ গাড়ী ষ্টাৰ্ট দিছে, একদম ৰাউণ্ডত যাই আছে। আমাৰ বিষ্ণুদা আছে, প্ৰবীণদা আছে, মিতুলদা আছে, আমাৰ চবকেইটা আছে। আৰু 2জন মানে আহিব আগত, সেইকেইজনক উঠাই আমি যাম। আৰু ইয়াত পাৰ্টি চবে এবাৰ দিয়া ভিডিঅ' বনাবি। ৰাহুল নাথ, সিও আমাৰ লগত পিকনিকত যাব। গতিকে আমি যাই আছোঁ। আমাৰ আৰু আমি আহি পালোঁ একদম হাহুৱা। চাওক, হাহুৱা না হহুৱা।
ইমান ডাঙৰ ডাঙৰ ঝৰ্ণাৰ মাজত ইমান ডাঙৰ ডাঙৰ শিলবিলাক সকলোৱে ফটো তোলাত ব্যস্ত। চাৰিওফালে শিল আৰু পানী, শিল আৰু পানী, ইমান শব্দ কৰি আছে পানীবিলাক।